নমস্কাৰ ৰাইজে কি কয় আজি আছো মই হাজৰ দমদমাত তো ইয়াৰ ৰাইজৰ পৰা জানিব বিচাৰিম ৰাইজে কি কয় আচ্ছা দাদা মই ৰাইজে কি কয় নামৰ এটি অনুষ্ঠানৰ পৰা আহিছো 2026ৰ নিৰ্বাচনত আপুনি কাৰ চৰকাৰ বিচাৰে 2026 চনত আমি বিজেপি চৰকাৰে বিচাৰো কাৰণ যিমান কাম হৈ আছে বৰ্তমান সেইকাৰণে আমি ভাবো 2026ত আমি আমাৰ চৰকাৰে বিচাৰো 2026 আমাৰ চৰকাৰে বিচাৰো কাৰণ কি আমাৰ বহুত উন্নতি হৈ আছে আঁচনিবিলাক আহি আছে আৰু সেইকাৰণে আমি আমাৰ চৰকাৰে বিচাৰো 2026ত এজন যুৱ প্ৰজন্ম আছে আমাৰ লগত তেওঁৰ পৰা জানিব বিচাৰিম 2026ত তুমি কাৰ চৰকাৰ বিচৰা একচুৱেলি বৰ্তমান উন্নয়নশীল যিবিলাক বিজেপি কাম কৰি আছে মানে উন্নয়নশীল কাম যিবিলাক কৰি আছে তাৰ স্বাৰ্থত আমি যদি চৰকাৰ বিচাৰো তো বিজেপিয়ে বিচাৰিম নিশ্চয়কৈ আৰু নেক্সট কথা হৈছে কি যোনখন চৰকাৰে আমাক কিবা দিছে বা যোনখন চৰকাৰৰ আমি কিবা পাইছো গতিকে ডেফিনেটলি আমি চবে সেইখন চৰকাৰে বিচাৰিম এই আছিল এজন যুৱ প্ৰজন্মৰ মনৰ কথা আৰু আছে ইয়াতে মানুহ মই তেখেতসকলৰ পৰা জানিব বিচাৰিম দাদা ৰাইজে কি কয় নামৰ এটি অনুষ্ঠানৰ পৰা আহিছো 2026ত আপুনি কাৰ চৰকাৰ বিচাৰে বিজেপি চৰকাৰ বিচাৰে আচ্ছা আপুনি 2026ত কাৰ চৰকাৰ বিচাৰে বিজেপি চৰকাৰ বিচাৰে ঠিক আছে আপুনি 2026ত কাৰ চৰকাৰ বিচাৰে আমি বিজেপি চৰকাৰ বিচাৰো আমাৰ হেমন্ত আছে বিজেপি চৰকাৰ বিচাৰে আচ্ছা আৰু এগৰাকী দাদা আছে ইয়াতে দাদা আপুনি 2026ত কাৰ চৰকাৰ বিচাৰে বিজেপি চৰকাৰ আপুনি কিয়নো বিজেপি চৰকাৰ বিচাৰে আমি বিজেপি চৰকাৰক এইটো কাৰণে বিচাৰো আমি যেখান্তি বিচাৰিছো আমি সেখান্তি পাইছো আচ্ছা যি বিচাৰিছে সেইখিনি পাইছে আপোনালোকে এ আছিল ৰাইজৰ মনৰ কথা আৰু বহু ব্যক্তি আছে তেখেতসকলৰ মনৰ কথা জানিব বিচাৰিম এগৰাকী খুৰী এখন দোকানত আছে খুৰীগৰাকীৰ পৰা জানিব বিচাৰিম কি কয় খুৰী আমি ৰাইজে কি কয় নামৰ এটি অনুষ্ঠানৰ পৰা আহিছো 2026ৰ নিৰ্বাচনত আপুনি কাৰ চৰকাৰ বিচাৰে মইতো এইগিলা নাজানো আপুনি নাজানে মানে আপুনি 2026 চনত ইলেকশ্যন আহি আছে সেই ইলেকশ্যনত আপুনি কোনখন চৰকাৰ বিচাৰে মই এইগিলা ক'ব নোৱাৰিম বাপা নাজানো মই আপুনি ক'ব নোৱাৰিব এগৰাকী ব্যৱসায়ী আছে তেখেতৰ মনৰ কথা জানিব বিচাৰিম কেমেৰা পাৰ্চনক ভালকৈ দেখুৱাবলৈ অনুৰোধ জনাইছো দাদা আপুনি এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী ইয়াতে আপুনি পকৰি বনাই আছে মই জানিব বিচাৰো 2026ৰ নিৰ্বাচনত আপুনি কাৰ চৰকাৰ বিচাৰে বিজেপিয়ে বিচাৰো বিজেপি বিচাৰে বিজেপিয়ে বিচাৰো কিয় বিচাৰে আপুনি বিজেপি কিয় বিচাৰো বিজেপি যেতিয়াৰ পৰা বহুতখিনি ডেভেলপ হৈছে বহুত ডেভেলপ হৈছে আচ্ছা মানে আপুনি এজন ক্ষুদ্ৰ ব্যৱসায়ী হিচাপে আপুনি অনুভৱ কৰিছে যে বিজেপিয়ে বহুত ডেভেলপ কৰিছে এয়া আছিল এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ মনৰ কথা আৰু বহু ব্যক্তি আছে তেখেতসকলৰ মনৰ কথা জানিব বিচাৰিম এগৰাকী ব্যক্তি সেইফালৰ পৰা আহি আছে মই সেই ৰাস্তাৰে বহু মানুহ আহি আছে মই আহি থকা ব্যক্তিসকলৰ মনৰ কথাবিলাক জানিব বিচাৰিম এগৰাকী খুৰা আহি আছে খুৰা 2026ত আপুনি কাৰ চৰকাৰ বিচাৰে হেমন্ত বিশ্ব আচ্ছা আচ্ছা হেমন্ত বিশ্ব আৰু আছে এইফালে বহু ব্যক্তি মই তেখেতসকলৰ পৰা জানিব বিচাৰিম